নমস্কাৰ বন্ধু বান্ধৱীসকল জিএনএম এন্ট্ৰেন্সৰ কাৰণে কেইটামান কোৱেশ্চন আলোচনা কৰিম যিবোৰ পৰীক্ষাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। 1 নম্বৰ কোৱেশ্চনটো হ'ল যে আটাইতকৈ পাতল গেছ কি? অপচনবিলাক চাই লব, আনসাৰটো হ'ব হাইড্ৰোজেন। তলৰ কোনটো পৰীক্ষাৰ দ্বাৰা ডায়াবেটিস অৰ্থাৎ মধুমেহ ৰোগীৰ দেহত শৰ্কৰাৰ পৰিমাণ জানিব পাৰি? অপশনবিলাক চাই লব, এনসারটো হ'ব পেনেটিক্স টেষ্ট। 3 নম্বৰ কোৱেশ্চনটো হ'ল যে কোষৰ বিভিন্ন জৈৱিক ক্ৰিয়াসমূহ ডেছ নিয়ন্ত্ৰণ কৰে। অপশনবিলাক চাই লব, এনসারটো হ'ব কোষ কেন্দ্ৰ। 4 নম্বৰ কোৱেশ্চনটো হ'ল যে সূৰ্যত কোনবিধ গেছ পোৱা যায়? অপশনবিলাক চাই লব, এনসারটো হ'ব হাইড্ৰোজেন। 5 নম্বৰ কোৱেশ্চনটো হ'ল যে আকাশখন কিয় নীলা দেখি? অপশনবিলাক চাই লব, এনসারটো হ'ব ৰঙাতকৈ নীলা পোহৰ অধিক বিস্তৃত হয় বাবে। 6 নম্বৰ কোৱেশ্চনটো হ'ল যে হেপাটাইটিস ৰোগত সাধাৰণতে শৰীৰৰ কোনটো অংগ আক্ৰান্ত কৰে? এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট, এইটো কোৱেশ্চন প্ৰায়বোৰ পৰীক্ষাত আহি থাকে। অপশনবিলাক চাই লব, এনসারটো হ'ব যকৃত অৰ্থাৎ লিভাৰ। 7 নম্বৰ কোৱেশ্চনটো হ'ল মানৱ শৰীৰৰ ক্ষুদ্ৰতম হাড় কি? অপশনবিলাক চাই লব, এনসারটো হ'ব স্ট্ৰাফ হাড়। 8 নম্বৰ কোৱেশ্চনটো হ'ল যে বৃক্কৰ কাম কি? অপশনবিলাক চাই লব, এনসারটো হ'ব তেজ পৰিষ্কাৰ কৰা। 9 নম্বৰ কোৱেশ্চনটো হ'ল যে সাধাৰণ অৱস্থাত ডেকা মানুহ এজনৰ ৰক্তচাপ কিমান? অপশনবিলাক চাই লব, এনসারটো হ'ব 120/80। 10 নম্বৰ কোৱেশ্চনটো হ'ল খালি ডেছ হ'ল কোষৰ শক্তিৰ বৰাল। এনসারটো হ'ব মাইট্ৰকন্ড্ৰিয়া হ'ল কোষৰ শক্তিৰ বৰাল। 11 নম্বৰ কোৱেশ্চন হ'ল যে অনকোলজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? অপশনবিলাক চাই লব, এনসারটো হ'ব ক্যান্সাৰ ৰোগ। 12 নম্বৰ কোৱেশ্চনটো হ'ল যে প্ৰটিনৰ সৰল ৰূপটো কি? অপশনবিলাক চাই লব, এনসারটো হ'ব এমিনো এসিড। 13 নম্বৰ কোৱেশ্চনটো হ'ল যে আটাইতকৈ দ্ৰুতভাৱে বৃদ্ধি পোৱা গছ কি? অপশনবিলাক চাই লব, এনসারটো হ'ব ইউক্যালিপটাছ। 14 নম্বৰ কোৱেশ্চনটো হ'ল যে কিহৰ অভাৱত দেহটো সুষমভাৱে বৃদ্ধি নাপায়? অপশনবিলাক চাই লব, এনসারটো হ'ব লো। 15 নম্বৰ কোৱেশ্চনটো হ'ল যে সেনলজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? অপশনবিলাক চাই লব, এনসারটো হ'ব চন্দ্ৰ। 16 নম্বৰ কোৱেশ্চনটো হ'ল যে মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কি? অপশনবিলাক চাই লব, এনসারটো হ'ব দাঁতৰ এনামেল। 17 নম্বৰ কোৱেশ্চন হ'ল যে ধপাতত থকা বিষাক্ত মৌলবিধৰ নাম কি? অপশনবিলাক চাই লব, এনসারটো হ'ব নিকোটিন। 18 নম্বৰ কোৱেশ্চন হ'ল যে বংশগতি বিজ্ঞানে তলৰ কোনটো বিষয়বস্তু অধ্যয়ন কৰে? অপশনবিলাক চাই লব, এনসারটো হ'ব বংশগতি আৰু প্ৰকাৰণ। 19 নম্বৰ কোৱেশ্চন হ'ল যে মহাকাশলৈ যোৱা প্ৰথম প্ৰাণী কি? অপশনবিলাক চাই লব, এনসারটো হ'ব কুকুৰ। সেই কুকুৰটোৰ নাম কি আছিল? লাইকা। থ্যাংক ইউ বন্ধু বান্ধৱীসকল, আৰু নতুন নতুন নোটিফিকেশন পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব।